হাই গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। গাড়ীখনত মানুহ বহুত ভিৰ, কাৰণ সেইখনেই আছিল শেষৰ গাড়ী। আজি বুলিয়ে নহয়, সেই গাড়ীখনত সদায় মানুহ ভিৰ হয়, কাৰণ সেই গাড়ীখন আছিল শেষৰ গাড়ী। গধূলি হৈ আহিছে, চাৰিওফালে এন্ধা গাড়ীখনত বহি আছে, থিয় হৈ আছে, মুখতে পাঞ্জাপা দি জাপি আহিছে গাড়ীখনত। অলপ অহাৰ পিছতে সেই গাড়ীখনতে এজনী সুন্দৰ ধুনীয়া দেখাই শুনাই ধুনীয়া ছোৱালী এজনী থিয় হৈ আহিছে। তাৰ লগতে ল'ৰা এটা থিয় হৈ আহিছে, ল'ৰাটোও দেখাই শুনাই ধুনীয়া, কিন্তু ছোৱালীজনীও ল'ৰাটোৱে ধুনীয়াকৈ লাইন পিনাই আহি আছে। কিন্তু ওচৰতে থকা বোৱাৰীজনীয়ে আকৌ সিহঁত দুটাৰ কাণ্ড কাৰখানাবিলাক চাই আহি আছে। সেই বোৱাৰীজনীৰ লগতে আকৌ 40-50 বছৰীয়া বয়সস্থ মানুহ এজনো আহিছে। তাৰপিছত সেই বয়সস্থ মানুহজনে আকৌ গোটেই গাড়ী মানুহখিনিকো ইমানেই ডিষ্টাৰ্ব দি আহিছে, গোটেই বাটডাল পেলাই আহি আছে ছাগলীৰ দৰে। গোটেই মানুহসোপা খং উঠি গৈছেগৈ, ইমান পেলাই আহি আছে। তেনেকুৱাতে আকৌ মানুহজনে ভাল কথা এটা ক'লে। মানুহজনে আকৌ কি ভাবি ক'লে নাজানে, কিন্তু তেওঁ কিন্তু ভাল কথা এটা ক'লে। হেণ্ডিমেনজনক ক'লে, ভাইটি আমি এই গেলা গৰমখনত এনেকুৱা ইমান পাঞ্জাপাতি জাপি আহিছোঁ, তুমি আকৌ গাড়ীখনৰ লাইটটো জ্বলাই থৈ দিছা, দিয়া গাড়ীখনৰ লাইটটো অফ কৰি দিয়া। গাড়ীখনৰ লাইটটো অফ কৰি দিয়াৰ লগে লগে ডাঙৰকৈ চুমা খোৱা শব্দ এটা হৈ গ'ল। আৰু চুমা খোৱা শব্দটো হোৱাৰ লগে লগে ডাঙৰ থাপৰ দিয়া শব্দ এটাও হৈ গ'ল। এই থাপৰ দিয়া শব্দটো হোৱাৰ লগে লগে ওচৰতে থকা বোৱাৰীজনীয়ে মনতে ভাবিছে, ইছ ৰাম বেচেৰা ল'ৰাটো, এই ছোৱালীজনীও কম নহয় দেই, এই চুমাটো খালেই যেনিবা ইমান ডাঙৰকৈ থাপৰটো দিব নালাগে নহয়। ছোৱালীজনীয়ে আকৌ ভাবিছে, দেখিছানে বাৰু, ল'ৰাবোৰক কিন্তু বিশ্বাস কৰিব নোৱাৰি দেই। অথনিৰ পৰা মোৰ লগতে লাইন মাৰি আহি আছে, কিন্তু বোৱাৰীজনী কিয় চুমাটো খাব লাগে? খালে নহয় বৈদ্য ডাঙৰ থাপৰ এটা। বোৱাৰীজনীৰ লগত থকা আকৌ মানুহজনে ভাবিছে, ইছ ৰাম ভাই মোৰ কপাল, চুমা খাই সুখ ল'ল কোনোবাই আৰু থাপৰটো পৰিলে মোৰ গালত। বিনা কাৰণত থাপৰ এটা খালোঁ। ওচৰত থিয় হৈ থকা ল'ৰাজনে মিচিককৈ হাঁহি মাৰি মনতে ভাবিছে, চাল্লা বুঢ়া পেলাই আহ, সকলোকে ডিষ্টাৰ্ব কৰি আহ, বৈদ্য থাপৰ এটা দিলোঁ, কিন্তু কি হ'ব, চুমাটোহে হাতত খালোঁ।